জ্বলিছে এই জুই জ্বলিছে জ্বলিছে জ্বলিব এই জুই জ্বলিছে জ্বলিছে জ্বলিব 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 ওদালগুৰি সমষ্টি আমাৰ লাগিবই লাগিব লাগিব ওদালগুৰি সমষ্টি আমাৰ লাগিবই লাগিব লাগিব বিটিসি দুটা নিশ্চিত কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টি আমাক লাগিবই ওদালগুৰি সমষ্টি আমাক লাগিবই তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী গঢ়ি তুলিব বুলি ইতিমধ্যে নিৰ্বাচনী আয়োগৰ পৰা অসমৰ পাৰ্লামেণ্টাৰী সমষ্টি আৰু বিধানসভা সমষ্টিসমূহৰ যিটো খচৰা ইহঁতে তালিকা প্ৰকাশ কৰিলে এই খচৰা প্ৰকাশ কৰাৰ তালিকাৰ পৰা আমি মেইনলি আমাৰ বিটিসি অঞ্চলৰ যিবিলাক সমষ্টি নিৰ্ধাৰণ কৰিছে ইয়াৰ ওপৰত আমি আমাৰ পৰা মানে ষ্ট্ৰং এটা ৰিয়েকশ্যন দিয়াৰ প্ৰয়োজন আছে আৰু ইয়াৰ কাৰণে গণতান্ত্ৰিকভাৱে আজি আমাৰ বিটিসি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ এটা ঐক্যবদ্ধ আৱাজ হিচাপে ইলেকশ্যন কমিশ্যনৰ অৰ্থাৎ নিৰ্বাচনী আয়োগৰ তেওঁলোকলৈ আমি প্ৰেৰণ কৰিবৰ কাৰণে আজি কাৰ্যসূচীটো পালন কৰিছোঁ। আপোনাসকলে চবেই জানে যে বিটিসি অঞ্চলত আজিৰ কথা নহয় 2007 চনত যেতিয়া ড্ৰাফ্ট এটা মানে কনষ্টিটুৱেঞ্চি ওলাইছিল এই ড্ৰাফ্ট কনষ্টিটুৱেঞ্চি যেতিয়া ওলাইছিল তেতিয়া পাৰ্লামেণ্টাৰী সমষ্টি হিচাপে বিটিসি অঞ্চলত মুখীয়াভাৱে এটা পাৰ্লামেণ্টাৰী সমষ্টি ইয়াত নিৰ্ধাৰণ কৰি দিয়া হৈছিল। এটা হ'ল কোকৰাঝাৰ পাৰ্লামেণ্টাৰী সমষ্টি আৰু এটা হ'ল ওদালগুৰি পাৰ্লামেণ্টাৰী সমষ্টি। কিন্তু আশ্চৰ্যজনক ঘটনাটো হ'ল যে এইবাৰো যিটো আমাৰ মানে খচৰা যিটো তালিকা ইলেকশ্যন কমিশ্যনৰ পৰা যিটো প্ৰকাশ কৰিছে তাত আমি ওদালগুৰি সমষ্টিৰ যিটো বেলুটি ঘটোৱা এই আচৰিত ঘটনাটো আমি দেখা পালোঁ। বিটিসি অঞ্চলৰ আমাৰ এই এলেকাবিলাকক লৈ পেলাই ইলেকশ্যন কমিশ্যনে এটা সুকীয়া তেওঁলোকে নীতি গ্ৰহণ কৰি পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণটো কৰিব লাগিছিল যে অসমৰ বাকী যিবিলাক আমাৰ জেনেৰেল অঞ্চল আছে এই জেনেৰেল অঞ্চলৰ লগতে একে নীতি লৈ পেলাই আমাৰ 6 শিডিউল এই কাউন্সিল এলেকাটো লৈ পেলাই অট'নমাছ কাউন্সিল ৰিজনটো লৈ পেলাই কাৰণৰ জৰিয়তে যিটো পাৰ্লামেণ্টাৰী সমষ্টি গঠন কৰিলে সেইটো কোনো প্ৰকাৰে একেলগে কৰিব পৰা নাযায়। আমাৰ এই অঞ্চলত যিহেতু মানে প্ৰায় 19-20 লক্ষ ভোটাৰ আছে আৰু দুটা সমষ্টি আমি সহজে ইয়াত পোৱাৰ আমাৰ যুক্তিযুক্ততা আছে আৰু এই অঞ্চলৰ বাহিৰেও আপোনালোকে চাব যে কাৰ্বি আংলং ডিমা হাছাও এই অঞ্চলবিলাকৰ যিটো সমষ্টি আছে এই সমষ্টিবিলাকৰ গাঁওবিলাকক আমাৰ 6 শিডিউল অঞ্চলৰ কাৰ্বি আংলং বা ডিমা হাছাওৰ বাহিৰত যিবিলাক গাঁও আছে এইবিলাক বাহিৰত যিবিলাক সমষ্টি আছে এইবিলাকৰ লগত তেখেতসকলে মানে মিক্স আপ কৰি পেলাই সমষ্টি তেনেকুৱা গঠন কৰা হোৱা নাই। আমাৰ ইয়াত কিন্তু বিটিসি অঞ্চলত বিশেষকৈ ওদালগুৰি আৰু আমাৰ এই কি কয় বাক্সাৰ কিছুমান সমষ্টিবিলাক টোটেল 6টা সমষ্টি এছেম্বলি সমষ্টিক লৈ তেখেতসকলে দৰং সমষ্টি নতুনকৈ গঠন কৰি পেলাই ইয়াৰ লগত সংযোগ কৰিছে। সমষ্টি একেই আছে, আগত মংগলদৈ আছিলে, এতিয়া নামাকৰণহে মাত্ৰ মানে দৰং বনাইছে। আগতো আমি মংগলদৈ সমষ্টিৰ লগত আমাৰ এই অঞ্চলবিলাক সাঙুৰি লৈ পেলাই সমষ্টি নিৰ্ধাৰণ কৰাটো আমি পাইছিলোঁ। এইবাৰো ঠিক তেনেকৈ নতুন নামেৰে তেখেতসকলে দৰং সমষ্টি হিচাপে গঠন কৰি দিছে, য'ত নেকি আমাৰ বিটিসি অঞ্চলৰ 6টা এছেম্বলি সমষ্টিটো তেওঁলোকে সংযোগ কৰিছে। সেইটো কোনো প্ৰকাৰে আমাৰ গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানিব নোৱাৰোঁ। 6 শিডিউল এলেকাৰ আমাৰ এই অঞ্চলৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত যিহেতু এটা অট'নমাছ কাউন্সিল গঠন কৰি দিছে, ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ মানে স্বাৰ্থৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰে BLTৰ লগত চুক্তি কৰি পেলাই 6 শিডিউলৰ আধাৰত যিহেতু অঞ্চলখন গঠন কৰি দিছে, গতিকে ৰাজনৈতিক এই অঞ্চলৰ ৰাইজৰ সুৰক্ষা দিয়াৰ স্বাৰ্থতে কোকৰাঝাৰৰ লগতে ওদালগুৰি পাৰ্লামেণ্টাৰী সমষ্টি গঠন প্ৰস্তাৱ মানে কি কয় সমষ্টিৰ যিটো প্ৰকাশ পালে ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ ফালৰ পৰা এই ডিক্লাৰেশ্যনটো বা সেই মানে পাব্লিকেশ্যনটো আমাৰ বিটিসি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে বোমা ফুটাই তেখেতসকলে বিপুলভাৱে আদৰণি জনাইছে। মনত ৰখা উচিত, তেখেতসকলে ৰখাটো উচিত আছিল। 2007 চনত যেতিয়া গঠন কৰিছিল তেতিয়া ওদালগুৰি নামেৰে
এটা লোকসভা পাৰ্লিয়ামেণ্টাৰী সমষ্টি BTC অঞ্চলত কোকৰাঝাৰৰ লগতে একেলগে আছিলে আৰু এই এটা সমষ্টি নাইকিয়া কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ হনন কৰি ইলেকশ্যন কমিশ্যনৰ পৰা যিটো এই বছৰৰ প্ৰস্তাৱ মানে কিটো ভোটাৰ আমাৰ এই সমষ্টিটো যিটো ঘোষণা কৰিলে সেইটো আদৰণি জনোৱা সেইটো আচৰিতজনক ঘটনা আৰু সেইটো এটা মানে ভাবিব লগা কথা হৈ আছে যে ইলেকশ্যন কমিশ্যনৰ পৰা তেখেতসকলে আমাৰ অঞ্চলত আহি পেলাই সমষ্টিখন তেওঁলোকে নিৰ্ধাৰণ কৰিবৰ কাৰণে আচলতে গ্ৰাউণ্ড লেভেলত তেওঁলোকে কাম কৰিবলৈ অহা নাই এই অঞ্চলৰ যিটো সমষ্টি নিৰ্ধাৰণৰ দায়িত্ব কৰ্তব্য এইখিনি আমাৰ স্থানীয় যিবিলাক চৰকাৰ আছে যিসকল ৰজা ঘৰৰ মানুহ আছে তেখেতসকলকে দায়িত্ব দিছে আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ ভিত্তিতে ইলেকশ্যন কমিশ্যনে আজি এই হিচাপে ঘোষণা কৰিছে এই কথাটো মনত ৰাখিব লাগিছিল যে BTC অথৰিটিয়ে তেখেতসকলে BTC অঞ্চলৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ কোকৰাঝাৰৰ লগতে ওদালগুৰি সমষ্টিও গঠন কৰিব লাগিছিল 2007 চনত যিটো ড্ৰাফ্ট কনষ্টিটিউচি ওলাইছিল সেইটো ভাল ৰাখিবৰ কাৰণে তেওঁলোকে ষ্ট্ৰংভাৱে এটা মানে তেওঁলোকৰ ৰোল বা দায়িত্ব কৰ্তব্য পালন কৰাৰ প্ৰয়োজন আছিল কিন্তু তেওঁলোকে নিবাদী থকাৰ কাৰণে তেওঁলোকৰ দুৰ্বল নেতৃত্বৰ কাৰণে আজি অসম চৰকাৰৰ ফালৰ পৰাই হওক বা নিৰ্বাচনী আয়োগৰ পৰাই হওক ওদালগুৰি সমষ্টিটো নাইকিয়া কৰি পেলাই দৰঙৰ লগত সংযোগ কৰি এই ওদালগুৰি অঞ্চলৰ লগতে BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰটো খৰ্ব কৰাটো আমি কেতিয়াও মানিব নোৱাৰোঁ